পঠান নেশ্যনেল এইটো মূৰা থাকাটা সময়ত আছে তো ডিমুৰা এইটা এইবাৰ জায়গা না পাণ্ডুটা বানাই আবো ডাইরেক্টর এক বিশ্বজিৎ বড় খুব ভালো ডাইরেক্টর বিশ্বজিৎ বড়াই ছুটিয়া কালচার পয়সা নেয় বাগান আছে ভাগলপুর বুলি এখন বিদ্যুৎ ঘটকে এখন ছবি এতিয়াও ৰিলিজ হোৱা নাই মই এটি দেখাছোঁ ফিল্ম ডিভিজনে কৰাৰ কাৰণে তেওঁলোকৰ প্ৰপাৰ্টি হৈ গ'ল তেওঁলোকে আমাৰ ৰিলিজ দি দিওঁ সেই এটা আমাৰ বেয়া লাগিছে দুবছৰ হৈ গ'ল ছবিখন ৰিলিজ হোৱা নাই আচলতে সুন্দৰ ছবি এখন হৈছে